তাইক কথা দিছিলোঁ যে আৰু চিগাৰেট নাখাম বুলি। কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল তাই মোক এৰি যোৱা। তাইক বিচাৰি কিমান ৰাতি চকু পানী মুচিছোঁ মই নিজে নাজানো। তাইয়ে যদি মোৰ ওচৰত নাই তেন্তে তাইক দিয়া কথা ৰাখি মই কি কৰিম? হেল্ল', মই গুৱাহাটীত আছোঁ। যদি ফ্ৰী আছোঁ লগ কৰিব পাৰিবি? অ'কে। মই লোকেশ্যন পঠাই আছোঁ। দিয়া। হেল্ল', ছাৰ মই আজি অফিচত আহিব নোৱাৰিম, অলপ গাটো ভাল লাগে। থেংক ইউ। ভালে আছা? তোমাৰ? আছোঁ আৰু ভালে। বাকী আৰু খবৰ কোৱা? আছোঁ আৰু 9 to 5 এটা সৰু জব কৰি আছোঁ। পিছে তুমি গুৱাহাটীত? 2 দিনমান হ'ল অহা। জব ইণ্টাৰভিউ এটাৰ কাৰণে আহিছিলোঁ। জব হৈ গ'ল? নাই নহয়। এই 2 দিন ক'ত আছিলোঁ? ফ্ৰেণ্ড এজনৰ ঘৰত। এনেওতো জবটো নহ'লেই ভাবিলোঁ যোৱাৰ আগত তোমাৰ লগত। মোৰ লগত? বাদ দিয়া, মানুহৰতো আজিকালি মনতে নপৰে। অলপ ফুৰি আহোঁ ব'লা। কিবা খাই লওঁ? নাই, পেট ফুল। খোজকাঢ়ি দিওঁ। ব'লা। পিছে তোমাৰ গাৰ্লফ্ৰেণ্ড? এতিয়ালৈকে ছিংগেল। তুমি ছোৱালী বিচাৰি পোৱা নাই নে ছোৱালীয়ে তোমাক বিচাৰি পোৱা নাই? তোমাৰ নিচিনা কেয়াৰ কৰা কোনো নাই পোৱা। পিছত তোমাৰ কোনো
এতিয়ালৈকে নাই পোৱা ছিংগলে ক'ব পাৰোঁ চিগাৰেট খোৱা এতিয়াও সঁচাই কৈছা জীৱনটো কিয় ধ্বংস কৰি আছে নিজৰ জীৱনৰ সুখবোৰ এখন কেতিয়াবাই ধ্বংস হৈছে মনত আছে এই ঠাইখনত আমি বহুতবাৰ আহিছিলোঁ কিবাটো মনত আছে মই ভাবিছিলোঁ তুমি চব পাহৰি গ'লা ইমানো স্মৃতি শক্তি কম নহয় কিন্তু সেইদিনা তুমি মোক ভুল বুজিব নালাগিছিল হাই বহুত সাহ কৰি আজি আপোনাৰ কাষলৈ আহিছোঁ নাজানো কেনেকৈ ক'ম আপোনাক তো এটা কথা মই জানো যে মনৰ কথা কেতিয়াও মনতে ৰাখিব নালাগে সেইকাৰণে ভাবিলোঁ আজি আপোনাক মোৰ মনৰ কথাখিনি কৈ দিওঁ মানে মই আপোনাক ভাল পাইছোঁ চোৱা তুমি বেয়া নাপাবা মোৰ বয়ফ্ৰেণ্ড আছে তুমি নাজানা কি কৈ আছা চৰি প্লিজ বেয়া নাপাবা চৰি সি আহিছে তুমি ইয়াৰ পৰা যোৱা প্লিজ প্লিজ কোন আছিল ল'ৰাজন নাজানো কোন ল'ৰা আহি প্ৰপ'জ কৰে প্ৰপ'জ কৰিছে মানে তুমি পাত্তা দি আছিলা ন সেইকাৰণে তোমাক প্ৰপ'জ কৰিবলৈ সাহস পাইছে মই কিয় পাত্তা দিম আজি দেখিছোঁ তাক আচ্ছা মানে তোমাক সি ফ'ল' কৰি আছে আৰু তুমি গমেই নোপোৱা ইমান দিন ধৰি তুমিতো জানা ন ল'ৰাবোৰ কেনেকুৱা আহিছে প্ৰপ'জ কৰিছে মই পঠাই দিছোঁ মই ন'টিছ নাই কৰা আজিলৈকে তাক আজি দেখিছোঁ প্ৰথম বা মই তোমাৰ লগত ইয়াত কাজিয়া কৰিবলৈ বিচাৰোঁ ময়ো বিচৰা নাই তেনেহ'লে অ'কে বাই বাই তেতিয়া মই তোমাক ইমানেই ভাল পাইছিলোঁ যে যিকোনো ল'ৰাৰ লগত দেখিলে মোৰ গৰম হৈ গৈছিল তুমি মোক সন্দেহ কৰিব নালাগিছিল মই পিছত বহুত ট্ৰাই কৰিছিলোঁ তোমাৰ লগত কথা পাতিবলৈ তোমাক মনাবলৈ কিন্তু তুমি মোক ইগন'ৰ কৰিছিলা মোৰ কল ইগন'ৰ কৰিছিলা মোৰ মেছেজ ইগন'ৰ কৰিছিলা নিজৰ মানুহজনে যেতিয়া বুজি নাপায় ন কেনেকুৱা লাগে তুমি কি বুজিবা হেল্ল' মই অফিচত আছোঁ মই সন্ধিয়া তোমাক কল কৰোঁ এবাৰ হয় নক'বা আৰু অফিচৰ বহুত কাম চলি আছে ন এতিয়া মই টাইমেই দিব পৰা নাই মই তোমাক সন্ধিয়া লগ কৰি আছোঁ দিয়া মিছা কথা ক'লা ন কিন্তু তোমাক মই কেতিয়াও মিছা কথা কোৱা নাছিলোঁ ৰিয়েলি
এদিন যে মই ফোন কৰোঁতে তুমি কৈছিলা ক্লাছত আছোঁ কিন্তু তুমি যে লগৰ এটাৰ ঘৰত পাৰ্টি কৰি আছিলা আচ্ছা মানে তোমাৰ চব মনত আছে আছে অলপ ভিতৰত মনত তুমি জানা তোমাৰ সকলো স্মৃতিৰ ভিতৰত এটা স্মৃতি মোৰ ফেভাৰিট কি তোমাৰ হাঁহিটো মোৰ বাছৰ সময় হৈ গৈছে মই যাওঁ ন মই ড্ৰপ কৰি দিওঁ নাই মই যাব পাৰিম বাই আই উইচ আমি সদায় একেলগে থাকিব চব ষ্টৰি হেপী এণ্ডিং নাথাকে কিন্তু মই বিচাৰোঁ তুমি সুখী হোৱা কিন্তু মই বিচাৰোঁ আমাৰ ষ্টৰিটো হেপী এণ্ডিং হওক এতিয়ালৈকে বহুত দেৰি হৈ গ'ল চাগে অহা জন্মত তোমাৰ অবিহনে জীয়াই থকাটো বহুত কঠিন আৰু এই কথাষাৰ তোমাক কোৱাটো তাতকৈ বেছি কঠিন